দেখাই দিবা যোৱা এনেকৈ বহুত ভাল পায় কৰি থাকা তুমি সকল আমি আহি উপস্থিত হৈছোহি এখন কাঠনি বাৰীত আমি উপস্থিত হৈছোহি তাত বিভিন্ন ধৰণৰ কাঠগছ আছে বলকচোন আমি বাৰীখন উপভোগ কৰোঁ এয়া মোৰ বন্ধুৰেই ৰাতুল বৰমুণ্ডাৰী ডাঙৰীয়াৰ নিজৰ মাটিত কৰা বাৰী তেতিয়াহ'লে বলক আজি কাঠনি বাৰীখন উপভোগ কৰোঁ চাওক এখন কাঠনি বাৰী বন্ধু ৰাতুল বৰমুণ্ডাৰী ডাঙৰীয়াৰ এতিয়া পুলিবিলাক সৰু হৈ আছে এইবিলাক এসময়ত ডাঙৰ হৈ পূৰ্ণতা গছৰ ৰূপ ল'বগৈ আৰু বহু মূল্যৱান গছ আছে ইয়াতে আমি কাঠনি বাৰীখনৰ ভিতৰত সোমাম এতিয়া আৰু বিভিন্ন ধৰণৰ গছপুলি আছে এক্সপ্ল'ৰ কাঠনি বাৰী বলক আপোনালোকে মজা এতিয়া আমি উপভোগ কৰিম এইবিলাক ওখকে ৰখা হৈছে ইয়াত পুলি ৰোৱা হ'ব আৰু এইটো খাল খান্দি দিয়া হৈছে যাতে পানীটো এই খালত ৰখি যায় এইটো দেখিছে শিপাই যাতে পানী পৰ্যাপ্ত পৰিমাণে পায় পিছলৈ ড্ৰেইনেজ চিষ্টেম এক প্ৰকাৰ আৰু এইটোত পুলিবিলাক ৰোপণ কৰা হয় প্ৰত্যেকটো খাপেই তেনেকুৱা ইয়াত দেখিছে বৰষুণৰ পানী অলপ অলপ জমা হৈ গৈছে এইটো তেনেকৈ ড্ৰেইনেজৰ কাৰণে বিৰাট দৰকাৰ আৰু এইবিলাক হৈ গৈছে পুলি মেহগনি মিকিৰ ডিমৰ পুলি চেগুন বিভিন্ন প্ৰজাতিৰ গছ নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হোষ্ট শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে শ্যামন্তছ ব্লগ আজি আহি উপস্থিত হৈছোঁ এই বন্ধু ৰাতুল বৰমুণ্ডাৰীৰ এই কাঠনি বাৰীত আহা ভাইটি আহা আৰু আমি ইয়াতে তেওঁৰ মুখৰ পৰাই জানিব বিচাৰিম তেওঁ কেনেকৈ এই বাৰীখন সৃষ্টি কৰিলে তো বন্ধু অকণমান কৈ দিয়ক হয় নমস্কাৰ এই বাৰীখন মানে 2020 চনৰ যেতিয়া মাৰ্চ মাহত লকডাউন আৰম্ভ হৈছিল তেতিয়াই মই মোৰ মাটি আছিলে আপোনাৰ 10-15 বিঘা সেই 15 বিঘা মাটিত মই প্ৰথমতে ভাবিলোঁ অলপ গছপুলি ৰুম 1000 মান গছপুলি লোৱাৰ লক্ষ্যৰে প্ৰায় 800 মান গছপুলি মই ল'লোঁ বিভিন্ন জাতৰ গছপুলি মেহগনি মিকিৰ ডিম চেগুন আৰু আজিৰ পৰা 3 বছৰমান হ'ল 20 চনৰ পৰা আজি 3 বছৰ হৈছে আপোনাৰ গছপুলিখিনি ধুনীয়াকৈ বাঢ়ি গৈছে আপোনাৰ এজোপা গছ এতিয়া 10-12 ফুটকৈ হৈছে ইমান ধুনীয়া পৰিৱেশ ভাবিলোঁ মোৰ লগতে আৰু ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকেও যাতে অলপ গছপুলি ৰুৱে আমাৰ পৰিৱেশটো সুন্দৰ হয় আৰু গছৰ লগততো পৰিৱেশৰ সাংঘাতিক এটা সম্পৰ্ক আছে গছ থাকিলেহে আমিও মানুহ থাকিম গতিকে আমি গছ ৰোৱাত আমি প্ৰত্যেকেই মই যেনেকৈ 1000 পুলি লোৱাৰ লক্ষ্য লৈছিলোঁ হাতত কোনোবাই পাৰিলে 10 জোপা ৰুওক ঘৰত বা 100 জোপাকৈ যদি গছ আমি ৰোপণ কৰোঁ তেতিয়া আমাৰ লগতে আমাৰ পৰিৱেশটো ৰক্ষা কৰাত আমাৰ সুবিধা হ'ব বন্ধুসকল এয়া চাওক তেওঁ ৰোৱা গছপুলিবিলাক চাওক কি ধুনীয়া এয়া সাজ লাগিছে সাজ লাগিছে এতিয়া চৰাইবিলাকে এই কাঠনি বাৰীত আহি কিছুমান জেগাত কাষত যিবিলাক ডাঙৰ গছ আছে তাতে গৈ বাঁহ লৈছেগৈ চৰাইৰ শব্দও আপোনালোকে নিশ্চয় শুনিছে আৰু গছবিলাক তো 2 বছৰ বয়সীয়া গছ হিচাপে ঠিকেই আছে স্বাস্থ্যটো 2-2.5 বছৰ বয়সৰ গছ পুলি চাওক
আৰু মই কৈছিলোঁ আপোনালোকক এইটো ড্ৰেইনেজ ছিষ্টেম, ইয়াত পানী বৰষুণৰ পানী যাতে থাকে তাৰ বাবে এনেকৈ খাল খান্দি দিয়া হৈছে। আৰু এই ওখ ওখ ঢিপবিলাকতে পুলিবিলাক আছে। এনেকৈ পুলি ৰুলে স্বাস্থ্য খুব ভাল হয় আৰু গ্ৰ'থটো সোনকালে হয় বুলি তেওঁক বিশেষজ্ঞসকলে পৰামৰ্শ দিছিলে, সেইকাৰণে তেওঁ এনেকৈ পুলিবিলাক ৰোপণ কৰিছে। মনোমোহা পৰিৱেশ, এক সুন্দৰ মনোমোহা পৰিৱেশ আৰু অতি পৰিপাটিকৈ গছবিলাক তেওঁ ৰাখিছে বাৰীখনত। সেই পৰিৱেশটো অতি মনোমোহা। চাওক কাঠনি বাৰীখনৰ পৰিৱেশ। গছে আমাক উশাহত ল'বলৈ অক্সিজেনৰ যোগান ধৰে। গছৰ পৰা এইটো এটা পক্ষীকুল জীৱকুলৰ ডাঙৰ উপকাৰ হয়। আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড দিনৰ ভাগত গছে আহাৰ হিচাপে গ্ৰহণ কৰে আৰু দিনৰ ভাগত গছত পাতত খাদ্য প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত অক্সিজেন গেছৰ উৎপন্ন হয় আৰু সেইটোক পৰিৱেশলৈ এৰি দিয়ে। ফলত বায়ুটো প্ৰাকৃতিকভাৱে ফিল্টাৰ হৈ থাকে। অক্সিজেনৰ মাত্ৰাটো বায়ুত সঠিকভাৱে থাকে আৰু বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি তেওঁলোকে গছবিলাকে খাদ্য প্ৰস্তুত কৰে আৰু প্ৰাকৃতিক ভাৰসাম্য এনেকৈ অটুট থাকে। আৰু গছে দিয়া ছাঁৰ ফলত পৰিৱেশটো ঠাণ্ডা হৈ থাকে আৰু গছৰ শিপাই পানী ধৰি ৰাখে, মাটিটো খহি যোৱাত বাধা দিয়ে। এইটো খুলি দিব লাগিব দেই। অলৰেডি ক্ৰছ কৰিলো, 800 জোপা অতিক্ৰম কৰিলে। 800 জোপা অতিক্ৰম কৰিলো আৰু ভাবি আৰু 200 জোপাৰ টাৰ্গেট আছে। এই নেক্সট মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত মই বাকী 200 জোপা কমপ্লিট কৰিম। 1000 জোপাৰ মোৰ হেৰি আছে আৰু লক্ষ্য আছে। শুভেচ্ছা থাকিল, সোনকালে যেন। ধন্যবাদ বন্ধু, আজি মোৰ আহি মোক অলপ উৎসাহ দিয়াৰ বাবে আপোনালোক সকলোলৈ, মোৰ বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত যাতে আহি আকৌ মোক দিহা পৰামৰ্শ দি অকণ গছপুলিবিলাকৰ শ্ৰীবৃদ্ধি হোৱাত সহায় কৰে যেন। নিশ্চয় নিশ্চয়। তো বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল চাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া কণমানি ভাইটিটো দেখিছে, মোৰ বন্ধুৰ ল'ৰা, আমাৰ ক্ষুদ্ৰ প্ৰয়াস। এওঁ দেউতাকক খুব সহায় কৰি দিয়ে গাৰ্ডেনখন, এই কাঠনি বাৰীখন উৎপাদন কৰোঁতে, প্ৰস্তুত কৰোঁতে যিখিনি কাম কৰিবলগীয়া হয় তেওঁ দেউতাকৰ লগত লাগি দিয়ে। তো ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু আগলৈ কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবগৈ। আজিলৈ আহোঁ।